হেল্ল' বন্ধুসকল, আজি অন্য এটা ভিডিঅ'লৈ স্বাগতম। মানে আমি বাপেক জীয়েক আহিছোঁ দুইটাই ক'লে মাছৰ মেলালৈ মাছ চাবলৈ। আপোনালোকক মাছ দেখাম বাৰু। তালৈ গৈ আছোঁ, গৈ পেলাই মাছ কি মাছ ওলায় আপোনালোকক দেখাই আছোঁ। এজনী মই লৈ আহিছোঁ ৰাতিপুৱা। কি মাছ লাগিব হা? তাই মাছ খাই বেয়া পায় দেই, ব্ৰইলাৰ মাংস খাই ভাল পায়। তাইক মাংসহে খুৱাব লাগিব। আমি মাছ চাবলৈ যাওঁ, কিনিম বুলি নহয়, চাবলৈ যাওঁ। ব'লক গৈ আছোঁ, তাত লগ পাই আছোঁ বাৰু। এতিয়া পাৰিছে ৰাতিপুৱা 7টা। আমি গৈ আছোঁ মাছ চাবলৈ। কামপুৰতে মেলা এখন আছে, মেলাখনত মাছ চাবলৈ গৈ আছোঁ। আপোনাৰ মাছৰ জেগাত মই লগ পাই আছোঁ, মানে চাই থাকক। আমি ঘৰৰ পৰা 7টাত ওলাই আহিছোঁ। এতিয়া মানে ইয়াত মাছ কেইটাত আহে কেইটাত নাহে নাজানো বাৰু। যেতিয়া আহিলে মই আপোনালোকক দেখাই আছোঁ। মাছ চাব কিমান ডাঙৰ ডাঙৰ মাছ আহে, মই দেখাম বাৰু আপোনালোকক। মানে মাছৰ দাম কম হ'ব বুলি মাছৰ দাম কম হ'ব বুলি চিঞৰিছিলে, কিন্তু মানে মাছৰ দাম এতিয়া কমে নে বাঢ়ে গম নাপাওঁ বাৰু। তালৈ যোৱাৰ পিছতে গম পাওঁ, আপোনালোকক দেখাম কিমানকৈ হয়। আমি আহি পাই গ'লোঁ, সেই গেটটো পাই গ'লোঁ। এইটোৱে গেট, আৰু ইয়াতে হ'ব মেলা। মই আপোনালোকক ৰাতিকৈ দেখাম বাৰু, মাছটো দেখাম আৰু মাছ চাব। বিশেষকৈ এতিয়া মাছ দেখাবলৈ আনিছোঁ। মাছ দেখুওৱা হোৱাৰ পিছত আপোনালোকক মই মাছ দেখাই হোৱাৰ পিছত বেলেগ কিবা কিবি দেখাম বাৰু, চাই থাকক। এতিয়া ইয়াতে হৈ আছে আমাৰ মাছৰ মেলা হৈ আছে। চাওক, মই মাছ দেখাই আছোঁ আপোনালোকক। মই অকণমান ওচৰলৈ গৈ পেলাই মাছ দেখাই আছোঁ, চাই থাকিব দেই। এইখিনি দেখিছে চব মাছ কিনিবলৈ অহা মানুহ চব হয়। এতিয়া আমি গৈ আছোঁ মাছৰ মেলালৈ গৈ আছোঁ দেই। মাছ 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 এইবিলাক দেখিছে কিমান মানে মাছ আনিছে, দেখিছে আপোনালোকে। এইবিলাক চাওক। Close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading. खोल के रहोगे ইয়াত যি চিতল মাছ দেখিছে, চিতল মাছবিলাকৰ কেজি 1000 টকা হয়। মানে 3-4.5 কেজি এনেকুৱা ভিতৰত ওলাই যায় মানে এটা মাছ। ইয়াতে আহি আছে বহুত ডাঙৰ মাছ এটা আহিছে, মই দেখাইছোঁ আপোনালোকক। চাই থাকক, 25 কেজি ওজনৰ বোলে মাছ। এইটো মই দেখাইছোঁ আপোনালোকৰ। ওচৰলৈ গৈ আছোঁ, মাছৰ দোকানখনত গৈ পেলাই দেখাইছোঁ, চাই থাকক। তেনেকৈ মাছটো মই দেখাইছোঁ, চাই থাকক বেক কেমেৰা দি। এইটো চাওক 25 কেজি মাছ দেখিছে। এইটো ইমান ডাঙৰ, মানে বজাৰখনত এইটোৱে ডাঙৰ মাছ আহিছে। এইটো কেজি কেনেকৈ দিছে? কেজি কেনেকৈ দিছে? এইটো কেজি 500কৈ বেছি আছে। মানে এতিয়ালৈকে কিনা মানুহ ওলোৱা নাই কোনো। যদি 4-5টামান মানুহ ওলায় তেতিয়াহ'লে এইটো ল'ব পৰা যাব, কাৰণ এঘৰটো কেতিয়াও খাব নোৱাৰিব এইটো। অলপ আগত যিটো বৰালি মাছ দেখালোঁ, বৰালিটো 10 কেজি হ'ব। 10 কেজি বৰালিটো মানে 1000 টকা কেজিকৈ বেচিছে। মানে এতিয়ালৈকে কিনাটো নাই বাৰু কোনো। আৰু ইয়াতে যোৱা বছৰো পাতিলে, এইবছৰো পাতিছে। ভোগালী মেলা পাতিছে, 2022তো পাতিছে, 23তো পাতিছে। আৰু আজি আপোনাৰ 14 জানুৱাৰী হয়। 14, 15, 16, 17, 18 5 দিন পাতিব। আৰু ছিংগাৰ দুজন আহিব। মই ছিংগাৰ দুজন আপোনালোকে দেখাই দিম বাৰু, কোন কোন আহিব কোন নাহে মই দেখাই দিম। আপোনালোকে চাই থাকিব, ভিডিঅ'টো শেষলৈকে চাই থাকিব। আমি বাৰু এটা মাছ খাব পৰা অৱস্থাত নাই। আমি আধা লৈ লৈছোঁ, 1 কেজি 400 গ্ৰাম মাছ লৈ লৈছোঁ। আমি তাকে গৈ পেলাই মানে ঘৰত ভগাই পিটাই খামগৈ বাৰু। এইটো যিটো কাটি আছে এইটোৱে হয়। এইটোৱে পেণ্ডেল, মানে যি দুজন ছিংগাৰ আহিব ইয়াতে গান গাব। ইয়াতে চাওক, ইয়াতে গান গাব। আৰু মই যি দুজন আহিব মই দেখাই দিম বাৰু। স্ক্ৰীনত মই ফটো দি দিম, আপোনালোকক চাব পাৰিব। চাওক, মই স্ক্ৰীনত দি দিছোঁ। এইখিনিতে মানে আহিব। আমি আহিম, দুদিনে আহিব, দুজন আহিব। আমি আহিম, চাবলৈ আহিম, আপোনালোককো দেখাম বাৰু। আজিলৈ ভিডিঅ'টো ইয়াৰ পৰা আমি যাওঁ, এফালে যাম, বেলেগ ফালে মাছ মাৰিবলৈ যাম। তাত পাৰিলে দেখাই থাকিম আৰু। এইখন গাড়ী দেখিছে আপোনালোকে, চব মানুহ মানে ঘৰা হৈ গুচি যাব ওলাইছে। আমি এতিয়া আহি পাইছোঁহে। আমি মানুহবিলাক গুচি গ'লেই। আমি এতিয়া গৈ পেলাই তাত মানুহ পাওঁ নে নাপাওঁ নাজানো বাৰু, কিন্তু আমি এতিয়া আহিছোঁ। অহাৰ পিছত চাওঁ কিমান মানুহ থাকে নে নাথাকে। চাওক, মানে বিলখনত পানীত মানে চব মানুহ খালী, মানুহ নাই। আমি এতিয়া লাষ্ট মানে আহিছোঁ। এখন দীঘলী বিল বুলি কয়। এখন দীঘলী বিলত মানে মাৰিবৰ কাৰণে মাছ আহি যায়, বিহু উৰুকাৰ দিনা আহি যায়। এতিয়া মানে চব আহিলে আৰু গুচি গ'ল। আমি এতিয়া এনেই অহা হ'ল বাৰু। চাওক, এতিয়া আমি ঘৰলৈ গৈ আছোঁ। আমি আহিছিলোঁ এখন বিললৈ আহিছিলোঁ। চাওক, এখন গোটেইখন পথাৰ মাজত আমি বিললৈ আহিছিলোঁ। বিলত আহিছিলোঁ মানে মাছ চাবলৈ আহিছিলোঁ। একোৱেই নাপালোঁ, কাৰণ আমি মানে অহা অলপ বেছি দেৰি হৈ গ'ল। চব মানুহ ঘৰাই হৈ গুচি গ'ল। এতিয়া আমিও গৈও আছোঁ। আৰু সেয়াই তাকে আৰু চাওক, আৰু কাৰণ নাপালোঁৱে যেতিয়া। চাই থাকক, আমি এতিয়া পথাৰ মাজে মাজে এতিয়া বৰ্তমান ৰাস্তাত আছোঁ। এইটো ৰাস্তাৰ পৰা এই বিলখন সেইফালে আছিলে, কিন্তু এতিয়া আমি গৈ আছোঁ। এইটো চাওক, সৰুকৈ মানে ৰাস্তা কাণত এটা ভেলাঘৰ বনাই থৈছে। গাঁৱৰ ল'ৰাবিলাকে বনাইছে হয়তো। মানে এতিয়া আজি ৰাতিকৈ ইয়াতে খানা খাব। আৰু মানে এইটোকে দেখালোঁ, ওচৰলৈ যোৱা নাই, ৰাস্তাৰ পৰাই দেখাইছোঁ। আৰু ভিডিঅ'টো ইমানতে সমাপ্ত কৰি দিলোঁ। আপোনালোকে যদি চাই ভাল পায় লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।